অত্যাচাৰ নচলিব অত্যাচাৰ বন্ধ কৰক অত্যাচাৰ বন্ধ কৰক We want justice We want justice No justice no solution No justice no solution অপরাধী গ্রেপ্তার করে উচিত শাস্তি প্রদান করক অপরাধী গ্রেপ্তার করে উচিত শাস্তি প্রদান করক অপরাধী গ্রেপ্তার করে উচিত শাস্তি প্রদান করক আমার দাদাগিরি বন্ধ করক আমার দাদাগিরি নচলিব আমার দাদাগিরি নচলিব পুরা বুঝাই পুরা বুঝাই অপরাধী গ্রেপ্তার করে উচিত শাস্তি প্রদান করক We want justice We want justice No justice no solution No justice no solution এই দুইজন লিখে এই দুইজন লিখে এই দুইজন লিখে আৰু সংগঠনৰ লগত আমাৰ সংগঠনৰ লগত তেখেতসকলে আহি আলোচনাৰ মাধ্যমেৰে এই কেছটো মীমাংসা কৰিব লাগিছিল তেখেতসকলে আজি কিয় পাগলৰ দৰে ঘূৰি ফুৰিছে কিয় লুকাই ফুৰিছে তেখেতসকলৰ যদি সাহস নাই আহক তেখেতসকলক আমি অনুৰোধ জনাইছো তেখেতসকলে আমাৰ মুজিত আহি আমাৰ লগত একেলগে এখন টেবুলত কথা পাতক কাৰ কিমান যুক্তিযুক্ততা আছে আমি এই অসমীয়াগিৰিয়ে এই অসমীয়া আমি সনাকজা ছাত্ৰ নেতা হ'ব পাৰো আমাৰ গাত এতিয়া অসমীয়া তেজ জীয়াই আছে আৰু দায়িত্ব আছিল কি তেওঁ কৰিলে কি তেওঁতো সেইখিনি সময়ত সেই পৰিৱেশত তেওঁক বুজাই পেলাই লৈ যাব লাগিছিল যিজন এই ধৰ্মেন্দ্ৰ লামিছামে তেখেতে এটা সংগঠনৰ দায়িত্ব আছে কিন্তু তেওঁ কি ভাবি কিনে তেওঁ এইজনক এজন এনেকুৱা মানে পৰি থকা অৱস্থাত ভেলুলেছ তেওঁ নাজানে চবে মাৰপিট কৰি তেওঁক ভেলু মানে কোনো হিউজ নোহোৱা কৰিছে এজন ব্যক্তিক আমাক মানে ইমিডিয়েটলি তেখেতক লাগে পুলিচে প্ৰশাসনে তো আজি তেওঁলোকে যিটো কথা কৈছে জাতিগত সংঘৰ্ষ হ'ব নালাগে আমি সেই বস্তুটোৱে বিচাৰিছো কালি বহিষ্কাৰ কৰিলে বহিষ্কাৰ কৰাৰ মূল কাৰণটো হ'ল যে তেখেতে দুখী কিন্তু আমি গোৰ্খা ছাত্ৰটোক আমি ধন্যবাদ দিছো তেখেতসকলৰ পৰা কিন্তু সেই কাৰণ এজন মুৰব্বী যেতিয়া দায়িত্ব থকাৰ পিছত যদি তেনেকুৱা ধৰণৰ মানৱিকতা কাম কৰে এতিয়া মানুহখিনিৰ মাজত এটা প্ৰকাশ হয় আমি সেইকাৰণে মানুহখিনিক আমি শান্তভাৱে আমি আন্দোলন লাহে লাহে কথা কিছুমান এনেকুৱা স্পষ্ট হৈছে যিহেতু আমাৰ ধৰ্মেন্দ্ৰ অৱশ্যে এতিয়া কথা ক'ব পৰা হৈছে তেখেতে তাৰমানে সেই মুহূৰ্তত কোন কিমান আছিল এনেকুৱাকৈ মাৰিছে নিবেদন কৰি দিছে গতিকে গম পাইছে এতিয়া তেখেতে গম পাই আছে যে বহুত মানুহ আছে বহুত মানুহ থকাৰ এটা আপোনালোকে আৰু কোন আছিল ছাৰ অতি সহজে আপোনালোকে পুলিচ অপরাধী গ্রেপ্তার করক অপরাধী গ্রেপ্তার করক অসম পুলিচ অসম পুলিচ করত্তা করে শাস্তি দিও করত্তা করে শাস্তি দিও আমার মোরাল পুলিশগিরি নচলিব আমার মোরাল পুলিশগিরি নচলিব